হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে যে ফেচবুকত ফটোবিলাক পোষ্ট কৰে বা কিবা আৰ্টিকেল লিখি কিনে পোষ্ট কৰে, সেইবিলাকত 1000তকৈ অধিক লাইক কেনেকৈ আনিব পাৰে, তাকো একদিনৰ ভিতৰত। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ভালদৰে চাই থাকিব প্ৰথমৰ পৰা একদম এণ্ডিংলৈকে, নহ'লে আপুনি একো বুজি নাপাব যদি মাজতে ভিডিঅ'টো স্কিপ কৰি দিয়ে। চ' ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকে ডাটা কানেকশ্যনটো অন কৰি লওক মোবাইলৰ। ডাটা কানেকশ্যন অন কৰাৰ পিছত প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যোনটো এপ্লিকেশ্যনৰ নাম হৈছে GL লাইক। ইয়াতে এপ্লিকেশ্যনৰ আইকনটো চাব পাৰিছে স্ক্ৰীণত। ইয়াৰ ডাইৰেক্ট লিংকটো মই মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপুনি নীলা ৰঙৰ লিংকটোত ক্লিক কৰি কিনে আপুনি প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব। চ' ফ্ৰেণ্ডছ, ব'লক এপ্লিকেশ্যনটোৰ ভিতৰত গৈ চাওঁ যে ভিতৰত এপ্লিকেশ্যনটো কি আছে আৰু কেনেকৈ কি কৰিব লাগে। চ' এপ্লিকেশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিল। ইয়াতে আপোনাৰ লিখা আছে যে গ' টু ষ্টেপ 1, গ' টু ষ্টেপ 2 এণ্ড ৰেডি টু ষ্টাৰ্ট। ইয়াতে ষ্টেপ 1ত আছে আপুনি কেনেকৈ ইউজ কৰিব পাৰে, ষ্টেপ 2ত সেই তেনেধৰণে আছে যেনেকৈ আপুনি ইউজ কৰিব পাৰে। চ' মই বেকাৰ টাইম ৱেষ্ট নকৰোঁ এইবিলাক দেখুৱাই, মই ডাইৰেক্ট দেখুৱাই দিওঁ মেইন টপিকটো, মেইন বস্তুটো। চ' আপুনি ৰেডি টু ষ্টাৰ্টত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ, এইসোপা এডছবিলাক আহি থাকিব, এডভাৰটাইজ কাটি দিব। চ' পেজটো লোডিং দেখাইছে। ইয়াতে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। মোৰ ইয়াতে চাওক, প্ৰথমতে আছে লগ ইন উইথ FB দেখাই আছে। চ' আপোনাৰ এনেকুৱা নেদেখাব, আপোনাৰ ডাইৰেক্ট চাইন ইন দেখাব। আপুনি ফেচবুকৰ একাউণ্টটো দি কেনে চাইন ইন কৰি লওক, যোনটো আপোনাৰ ফেচবুকৰ ইমেইলে হওক বা নাম্বাৰ হওক দিছে, আৰু সেই পাছৱৰ্ডটো দি কেনে ইয়াতে চাইন ইন কৰি লওক। কৰাৰ পিছত এনেকৈ আহি যাব লগ ইন উইথ FB। তাৰপিছত আপুনি এনেকৈ লগ ইন উইথ FBত ক্লিক কৰি দিয়ক। মই কৰিলোঁ। মোৰ প্ৰথমৰ পৰাই চাইন ইন কৰা হৈ আছে মোৰ একাউণ্টটো, চ' মই দ্বিতীয়কৈ চাইন ইন কৰিবলগীয়া নহ'ল। চ' ইয়াতে দেখক মোৰ নামটো আহি গৈছে আৰু ইয়াতে লগ ইন আহি গৈছে। চ' লগ ইন ক্লিক কৰি দিলোঁ। লগ ইনটো ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত দেখা পাইছে যে একদম ওপৰত আছে ফিড, পিকচাৰ্ছ আৰু URL। আপুনি ইয়াতে ইচ্ছা কৰিলে ইনষ্টাগ্ৰামতো লাইক ল'ব পাৰিব, কিন্তু মই ইয়াৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' বনাম আৰু ভালকৈ ইনষ্টাগ্ৰামত লাইক কেনেকৈ পায় আৰু ফলোৱাৰ্ছ কেনেকৈ বাঢ়ে চব দেখুৱাম তাতে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু লগতে যি ঘণ্টাটো আছে সেইটো দবাই কিনে ৰাখি দিয়ক। চ' ইয়াতে চাওক, এতিয়া ইয়াতে লিখা আছে 30 লাইকছ। চ' ইয়াতে চাব পাৰে 30 লাইকছ আছে, 30, 20 এণ্ড 10। এতিয়া আপোনালোকেতো ভাবিব যে মই কৈছিলোঁ 1000তকৈ অধিক আৰু ইয়াতে লিখা আছে 30 লাইকছ অনলি। কিন্তু চাওক, ইয়াতে আপুনি এনেকুৱা নহয় যে আপুনি এদিনত 30 লাইক ল'লে আৰু ল'ব নোৱাৰে। আপুনি ইয়াত প্ৰতি 45 ছেকেণ্ড পিছে পিছে ইয়াতে 30টাকৈ লাইক লৈ থাকিব পাৰিব গোটেই দিনটোত। তে ভাবক, আপুনি 1000তকৈ অধিক কৈছিলোঁ, 2-3 হাজাৰমান ল'ব পাৰিব যদি আপুনি ল'ব বিচাৰে টাইম অলপ দি কেনে ইয়াতে। চ' ইয়াতে ফিডত আছে, আপুনি ইয়াতে ষ্টাৰ্টত ক্লিক কৰি দিলে আপোনাৰ ফ্ৰেণ্ডছবিলাকে যে আপোনাক টেগ কৰি থয়, সেই ফ্ৰেণ্ডছবিলাকৰ ফটোটো আপুনি লাইক কৰিব পাৰিব, ইয়াৰ পৰা অটো লাইক দিব পাৰিব। কিন্তু যদি আপোনাৰ নিজৰ পিকচাৰ্ছত দিব বিচাৰে তেন্তে ওপৰত চাওক, পিকচাৰ্ছত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিমানকেইটা এলবাম আছে, প্ৰফাইল পিকচাৰ, মোবাইল আপলোডছ চব ইয়াতে আহি যাব। চ' ইয়াতে মই এতিয়া প্ৰফাইল পিকচাৰ এটা মোৰ লাইক বঢ়ুৱাই দেখাই দিছোঁ আপোনালোকক। ইয়াতে চাওক যে মোৰ এই ফটোটোত চাওক লাইকৰ চিম্বল আছে, ইয়াতে ষ্টাৰ্ট কৰি দিলোঁ 30 লাইক লৈ কেনে। ইয়াতে চাব মোৰ 14টা লাইকছ আছে, আপুনি দেখা পাইছে 14 মেছেজ বুলি লিখা আছে, 14 লাইকছ। চ' ইয়াতে মই আৰু 30টা লাইক ল'লোঁ। ইয়াতে প্ৰচেছিং হৈ আছে, চ' হৈ থাকক প্ৰচেছিং। মই আপোনালোকক ডাইৰেক্ট মোৰ ফেচবুক একাউণ্টত গৈ কেনে আপোনালোকক লাইভ প্ৰুফ দেখাই দিম যে হয় কি নহয়। চ' অলপ সময় ইয়াতে আমি ৱেইট কৰি লওঁ। ফ্ৰেণ্ডছ, এইটো বেছি দেৰি নালাগে। যদি আপোনাৰ নেট কানেকশ্যনটো ভাল থাকে তেন্তে সোনকালে হৈ যায়, আৰু যদি নেট কানেকশ্যনটো অকণমান কম থাকে তেন্তে হ'লে ধৰক এইটো অকণমান টাইম লাগিব। চ' ইয়াতে আপুনি দেখক লাইক প্ৰচেছ ফিনিছড, ইউ গেট 27 লাইকছ। এতিয়া চাওক, কেতিয়াবা কেতিয়াবা এটা দুটা লাইকছ কমি যাব পাৰে বা কেতিয়াবা কেতিয়াবা এটা দুটা লাইকছ বাঢ়ি যাব পাৰে। চ' এতিয়া মোৰ আগতে কেইটা আছিল, 14টা লাইক আছিল এইটো ফটোত। চ' এতিয়া মই ডাইৰেক্ট মোৰ ফেচবুক একাউণ্টত গৈ কেনে আপোনালোকক দেখাই দিওঁ যে মোৰ ন'টিফিকেশ্যন আহিছে কি নাই লাইকছ পোৱা। চ' আপোনালোকেতো জানেই, কোনোবাই আপোনাক যদি লাইক কৰে আপুনি ন'টিফিকেশ্যন পাই যাব ফেচবুকত। চ' ইয়াতে চাওক, মই ন'টিফিকেশ্যনত গ'লোঁ আৰু ইয়াতে চাওক,
একদম ওপৰত আছে 40 লাইকস সো ইয়াতে চাওক 42 লাইকস দেখাইছে আগতে মোৰ আছিল 14 লাইকস সো এতিয়া মোৰ 30 লাইকস সো 27 বা 25 এনেকুৱাকে পাইছো আপোনাৰ এটা দুটাকে কমিবও পাৰে কিন্তু ইমান নকমে ধৰক কিন্তু পাইছোটো আপোনালোক প্ৰুফ আপোনালোকক দেখাই দিছো সো ইয়াতে আপুনি দেখা পায়ে গ'ল যে খসাই এটো লাইকস বাঢ়ে সো फ्रेंड्स আজি কাৰণে এইকনে আছিলে আৰু এপ্লিকেশনটোৰ লিংকটো মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব সো আজি কাৰণে এইকনে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল লাগিছে তেন্তে আপুনি ভিডিওটো লাইক কৰিব আপোনাৰ ফ্ৰেন্ডছ বিলাকৰ লগত শেয়াৰ কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই থৈ দিব যাতে আমি নেক্সট যোনটো ভিডিও বনাও আপোনালোকে পাই যায় আৰু এটা কথা যদি আপোনালোকে কিবা সাজেশন দিব বিচাৰে মোক যে মোৰ ভিডিও কোৱালিটি ইমপ্ৰুভ কৰো বা কিবা কেনেকুৱা টাইপৰ ভিডিও বনাব লাগে আপোনালোকে মোক কমেন্টছত গৈ কিনে মোক ক'ব পাৰে যে মই কি টাইপৰ ভিডিও বনাও আজি কাৰণে এইকনে ধন্যবাদ